নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি ৰাতিপুৱাই শুই উঠি মাজুলীলৈ বুলি ওলালোঁ। হঠাতে প্লেনটো বনাই মাজুলী পালোঁগৈ। ঘাটত পাওঁতেনে অকণমান সোনকালেই হ'ল, সেয়েহে অলপ ৰ'ব লগা হ'ল। ফেৰীখন আহি পোৱাত আমি সাজু হৈ ফেৰীত উঠিলোঁ। এয়া চাওকচোন, ফেৰীৰ পৰা বাহিৰৰ দৃশ্যবোৰ ইমান ভাল লাগে। চাৰিওফালে পানী, আকাশখন যে ইমান ধুনীয়া। ঘাটত পাই আমি পোনাই কমলাবাৰী সত্ৰলৈ গ'লোঁ। কমলাবাৰী সত্ৰত সত্ৰাধিকাৰৰ লগত কথা বতৰা পাতি আমি পালোঁগৈ চামগুৰি সত্ৰ। চামগুৰিৰ মুখাশিল্প পৃথিৱী বিখ্যাত। সেই যে মুখাবোৰ দেখিছিল, সেইবোৰ এনেকৈ বনোৱা হয়। লাহে লাহে গৈ আমি পালোঁগৈ আউনীআটী সত্ৰ। আউনীআটী সত্ৰৰ সেই পুৰণি তুলসী খুঁটাডাল আজিও সংৰক্ষিত হৈ আছে। কেইবাখনো সত্ৰ চোৱাৰ পাছত আমি আকৌ উভতিবৰেই হ'ল। ফেৰীৰ ওপৰৰ পৰা যে বাহিৰখন ইমান ধুনীয়া লাগে। ভাইটি আকাশ আৰু মই দুয়োটাই আজি নিজক সময় দিলোঁ। কিমান ভাল লাগিছে সেই শব্দৰে ক'ব নোৱাৰোঁ। সময়ো বহু হ'ল আৰু আমিও আজিৰ যাত্ৰা সামৰণি মাৰিলোঁ।